নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ ভালনে? মোৰো ভালে। মই বনাই আছোঁ মাটন চিকেন কাৰী। ইয়াত মই আদা আৰু নহৰু চলাই আছোঁ ধুনীয়াকৈ। চাওক, বাকী আপোনালোকে ক'ৰ পৰা চাই আছে মোক কমেণ্ট কৰি জনাব। আপোনালোকৰ কেনেকুৱা আছে খবৰ মোকো জনাব। মোৰো ভাল। বাকী আপোনালোকৰ ঘৰৰ পিনে ভালে আছে না সকলো? বাকী আপোনালোক মোৰ ইউটিউব ফেমিলি কেনেকুৱা? ঠিক ঠাক হয় না? এয়া চাওক, মই 3টা জলকীয়া দি দিলোঁ। তাকে জলকীয়া দি মই আদা নহৰুখিনি পিচি ল'ম এতিয়া। চাওক, মই চিকেনটো তাতে ঢালি পেলাই ধুইখিনি ৰাখি দিলোঁ। ইয়াতে মই আদা নহৰুখিনি মই পিচি পেলাই হৈ গ'ল। আৰু ইয়াত মই বিলাহী অকণমান পিচি ল'লোঁ। ইমানখিনি বাৰু দেখাব নোৱাৰি, কাৰণ ভিডিঅ'টো বহুত বেছি লম্বা হৈ যায়। ইয়াতে মই গোটেইখিনি মছলা লগাই ধুনীয়াকৈ মই এটা পেষ্ট বনাই লৈছোঁ। এয়া চাওক, মিঠাতেল দি পেলাই মই কেঁচা মিঠাতেলেৰে ধুনীয়াকৈ গুলি পেলাই গোটেইখিনি মই পেষ্ট বনাই লৈছোঁ। এয়া চাই থাকক। এয়া চাওক, মই কুকাৰ বহাই দিছোঁ। কুকাৰত মই তেল দিম, কাৰণ মই চিকেনটো কুকাৰতে বনাইছোঁ। সেইটো কাৰণে এয়া মই মাটনখিনিত পিঁয়াজটো দি দিলোঁ। আদা নহৰু দিম। এয়া চাওক, পিঁয়াজ মই ডাঙৰ 2টা কাটিছোঁ বাৰু। এয়া আদা নহৰু মই পেষ্ট বনাই থৈছিলোঁ, তো পেষ্টটো ইয়াতে মই দি দিলোঁ। ধুনীয়াকৈ মই এতিয়া গোটেইখিনি সানি ল'ম, কাৰণ মেৰিনেট কৰি ৰাখি দিলে অলপ টাইম ধুনীয়াকৈ খাবলৈ বহুত বেছি টেষ্টি হয়। ইয়াৰ মছলাখিনি যে মই গুলিছিলোঁ তাৰ কাৰণে মই এতিয়া ধুনীয়াকৈ ঢালি দিলোঁ। গোটেইখিনি মিক্স কৰি এতিয়া মই সানি ল'ম। পিঁয়াজো মই অকণমান মিক্সিত মাৰি লৈছিলোঁ। গোটেইখিনি ধুনীয়াকৈ মই এতিয়া বঢ়িয়াকৈ মেৰিনেট কৰি ভাবিলোঁ চামুচেদি সানিব পাৰিম, কাৰণ জলকীয়াটো বহুত বেছি জ্বলা হয়, হাতখন পুৰিব বুলি মই নাই চামুচেদি লাৰিলোঁ, কিন্তু নাই নহয়, চামুচেদি কৰিব নোৱাৰি, তো হাতেদি লাৰিবই লাগিব। তাকে ভাবিলোঁ যি হ'ব লগা আছে হৈ যাব, অকণমান হাতখন জ্বলিব, একো নাই। খাবলৈ টেষ্টি হ'ব লাগিলেতো অকণমান কষ্ট কৰিবই লাগিব, হয়নে নহয় বন্ধু বান্ধৱীসকল? কমেণ্ট কৰি জনাবচোন আপোনালোকে কেনেকুৱা কৰে। মোৰ বাৰু জ্বলালৈ বহুত ভয় লাগে, কাৰণ মোৰ হাতখন বহুত জ্বলি থাকে, সেইটো কাৰণে মোৰ ভয় লাগে। চাওক, ধুনীয়াকৈ মই মেৰিনেট কৰি ৰাখি থৈ দিম এতিয়া। চাওক, এতিয়া মই কুকাৰত তেল দিছিলোঁ না, গৰম হৈছে, তো মই এতিয়া মেৰিনেট কৰা 2 মিনিটমান ৰাখি থৈছিলোঁ। তাৰপিছত মই এতিয়া কেৰাহীত ধুনীয়াকৈ দিম বুলি ভাবিলোঁ, তো নিদিলোঁ। মই এতিয়া কুকাৰতে দি দিলোঁ বাৰু। এয়া চাওক, এতিয়া ধুনীয়াকৈ মেৰিনেট কৰি ৰখা মাটনখিনি কেৰাহী দি পেলাই মই কুকাৰত দি দিলোঁ। ইয়াতে মই টমাটাৰ দিলোঁ, তো মই টমাটাৰখিনি ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। এয়া চাওক, মই ভাবিলোঁ খন্তা নলওঁ, খন্তাখনেদি নালাৰোঁ, এইখন দি লাৰি আছোঁ, তো এইখনে লাৰিব নোৱাৰি। তাকে ভাবিলোঁ মই এইবাৰ জলনাখন বাদ দি খন্তি লাৰিম। মই ইয়াতে ডাঙৰ আলু এটা দিছিলোঁ, ডাঙৰ আলু। তাকে ভাবিলোঁ আপোনালোকক ধুনীয়াকৈ কেনেকুৱা হয়, কেনেকৈ বনাই খাব পাৰি অতি কম সময়ৰ ভিতৰত ধুনীয়া, কাৰণ কেৰাহীত বনালে বহুত বেছি টাইম লাগি যায়। তো তাকে ভাবিলোঁ বঢ়িয়াকৈ মই কুকাৰত দি দিম, 4-5টামান চিটি লগাই দিম, খাই পেলাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আপোনালোকে এনেকৈ বনাই কিনে খাব। মই বাৰু বনাইছোঁ, কাৰণ ভিডিঅ'টো বনাবৰ কাৰণে বহুত দিনেই হৈ গ'ল, তো মই ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ, কাৰণ এডিট কৰোঁতে মোৰ বহুত বেছি টাইম লাগে, মই সিমান বেছি এডিট কৰিবলৈ নাজানো। ধুনীয়াকৈ মই জাউৰা ল'লোঁ, অকণমান জাউৰা লৈ পেলাই ধুনীয়াকৈ ইয়াতে মই পানী দি দিলোঁ। 1 কাপমান পানী দিছোঁ, বেছি বাৰু দিয়া নাছিলোঁ। আৰু 2-3টামান চিটি মাৰিব দিম। ধুনীয়াকৈ এতিয়া চিটি মাৰি অলপ আৰু সিদ্ধ হ'ব লাগিব। মই ধনিয়াখিনি ওপৰত দি পেলাই আৰু কুকাৰত মই 2-3টামান আকৌ চিটি মাৰিম। গোন্ধটো ইমান ধুনীয়া এটা গোন্ধ হৈছে, কালাৰ চাওক আপোনালোকে কিমান বঢ়িয়া লাগিছে, খাওঁ লাগিছেনে আপোনালোকৰ? আমাৰ ঘৰত আহিব কেতিয়াবা, আপোনালোককো মই বনাই খুৱাম। চাওক, ফাইনেলি মোৰ হৈ গ'ল মাটন চিকেন কাৰী। কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। কিন্তু খাবলৈ একদম দেখিখিনি খাওঁ লাগি আছিলে। চাওক, বিশেষ আজি একো বনোৱা নাই, অকল মাটন চিকেন আৰু ভাত আৰু পিঁয়াজ নেমু। বাই বাই।